নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি 2022 বৰ্ষত কোনো বিদ্যালয়ৰ লগত টুইনিং কৰিছিল তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকে জৰুৰী। শিক্ষা বিভাগৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশেষ ভাল পদক্ষেপ বুলি ক'ব লাগিব টুইনিং প্ৰগ্ৰেম, অৰ্থাৎ এখন বিদ্যালয়ে আন এখন বিদ্যালয়ৰ লগত এটি সম্পৰ্ক স্থাপন কৰে আৰু সেই বিদ্যালয়ৰ লগত নিজৰ বিদ্যালয়ৰ ইনফৰমেশ্যন সেই বিদ্যালয়খনে এই বিদ্যালয়খনৰ লগত ইনফৰমেশ্যন শ্বেয়াৰ কৰে। কোনখন বিদ্যালয়ৰ লগত টুইনিং কৰিব বা বন্ধু স্থাপন কৰিব সেই লিষ্টখন চৰকাৰৰ ফালৰ পৰা দি দিয়া হয়। এতিয়া আপুনি যদি 2022 চনত কোনোবা বিদ্যালয়ৰ লগত টুইনিং কৰিছিল তেতিয়াহ'লে আপুনি যদি ভাবিছে এইবাৰো আপুনি সেই বিদ্যালয়খনৰ লগতে টুইনিং প্ৰগ্ৰেমটো কৰিব লাগিব, আপোনাৰ ধাৰণাটো ভুল। যোৱাবাৰ যিখন বিদ্যালয়ৰ লগত আপুনি টুইনিং কৰিছিল এইবাৰ আন এখন বিদ্যালয়ৰ লগত টুইনিং কৰিব লাগিব আৰু কিছুমান নতুন বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব। অৰ্থাৎ আমাৰ শিক্ষাবৰ্ষটো যিহেতু এপ্ৰিলৰ পৰা আৰম্ভ হৈ মাৰ্চত শেষ হয়, অৰ্থাৎ 2023 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 2024 চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈকে যিহেতু আমাৰ শিক্ষাবৰ্ষ চলিব, এই বছৰটোৰ কাৰণে টুইনিঙৰ ক্ষেত্ৰত কি নতুন কাম কৰিব লাগিব তাৰ এক কেলেণ্ডাৰ প্ৰকাশ পাইছে আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কেলেণ্ডাৰখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। যিহেতু আপুনি যোৱাবাৰ বেলেগ এখন বিদ্যালয়ৰ লগত টুইনিং কৰিছিল, এইবাৰ আকৌ বেলেগ এখন বিদ্যালয়ৰ লগত টুইনিং প্ৰগ্ৰেম কৰি আপুনি বিশেষ কিছু বেলেগ কাৰ্যসূচী কৰিব লাগিব। তেনেহ'লে আহকচোন টুইনিং সম্পৰ্কত কিনো নতুন কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে এই কথাখিনি চাবৰ কাৰণে চেষ্টা কৰোঁ। এইখন হৈছে সমগ্ৰ শিক্ষাৰ পৰা অহা এখন বিশেষ চিঠি। এখন বিদ্যালয় টুইনিং সম্পৰ্কে এই চিঠিখন আহিছে। ইতিমধ্যে ইয়াক লৈ মই আগতে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া চাওক মই আপোনালোকক এই যিখন লেটাৰ বা যিটো এক্টিভিটিটো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম, অৰ্থাৎ কেলেণ্ডাৰখন দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে চাওক কি কৈছে, দি এক্টিভিটি কেলেণ্ডাৰ ফৰ কণ্ডাক্টিং ভেৰিয়াছ এক্টিভিটিজ বিটুইন দি টুইন স্কুল ইজ গিভেন বিল'। অৰ্থাৎ আপোনালোকে দুখন বিদ্যালয়ত টুইন হোৱাৰ পিছত কি কৰিব লাগিব এই কথাখিনি ইয়াতে কোৱা হৈছে। প্ৰথমতে চাওক 1 নম্বৰ, এক্টিভিটিজ টু বি কণ্ডাক্টেড বিটুইন দি টুইন স্কুল টাইমলাইন, সময় ধৰি দিয়া হৈছে আৰু কি কৰিব লাগিব সেই কথাখিনি কৈ দিয়া হৈছে। ইয়াতে 1 নম্বৰতে কি কোৱা হৈছে, শ্বেয়াৰিং অফ ইনফৰমেশ্যন ৰিলেটেড টু এনৰোলমেণ্ট, টিচাৰ প্ৰফাইল, ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ, এভেইলেবল ৰিচোৰ্চ, স্কুল ডেভেলপমেণ্ট, priorities, performance of students of the school in the internal examination and in Gunotsov 2023 etc. কি কৰিব লাগিব বিদ্যালয়বিলাকে যেতিয়া ইতিমধ্যে লিষ্ট উলিয়াবৰ কাৰণে আৰম্ভ হৈছে। আমাৰ ওদালগুৰি জিলাত ইতিমধ্যে লিষ্ট ওলাইছে, হয়তো আপোনালোকৰ জিলাবিলাকতো কোনখন বিদ্যালয়ৰ লগত টুইনিং কৰিব লাগিব তাৰ নতুন লিষ্ট ওলাইছে 2023 বৰ্ষৰ। এতিয়া তাত যেতিয়া আপোনালোকে যাব, প্ৰথমতে আপুনি যিখন বিদ্যালয়ৰ লগত টুইনিং প্ৰগ্ৰেমটো কৰাৰ পিছত আপুনি কি কৰিব লাগিব, শ্বেয়াৰিং ইনফৰমেশ্যন ৰিলেটেড টু এনৰোলমেণ্ট, আপোনালোকৰ বিদ্যালয়ৰ এনৰোলমেণ্ট কেনেকুৱা, আপোনালোকৰ টিচাৰ কেনেকুৱা, আপোনালোকৰ বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা, এভেইলেবল আপোনালোকৰ বিদ্যালয়ত কি ৰিচোৰ্চ আছে, স্কুল ডেভেলপমেণ্ট প্ৰায়ৰিটিজ কিহৰ ওপৰত দিয়া হয়, এই গোটেইখিনি কথা শ্বেয়াৰ কৰিব লাগিব। যিহেতু বিদ্যালয়খন নতুন বিদ্যালয়ৰ লগত আপুনি টুইনিং কৰিব, গতিকে সেই বিদ্যালয়খনে আপোনালোকে তেওঁলোকৰ লগত ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰিব লাগিব। 2 নম্বৰতে প্ৰিপাৰেশ্যন অফ এক্টিভিটি কেলেণ্ডাৰ জইনলি বাই দি টুইন স্কুল, আৰু আপোনালোকে কি এক্টিভিটি কৰিব সেই এক্টিভিটি এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিব লাগিব। অৰ্থাৎ আপোনালোকে কি কৰিব দুখন বিদ্যালয়ৰ লগ লাগি এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিব লাগিব। জইন চেলিব্ৰেশ্যন অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে, বিশ্ব পৰিৱেশ দিৱস জইনলি কৰাৰ কাৰণে নিৰ্দেশনা আছে। ইতিমধ্যে যদি বিশ্ব পৰিৱেশ দিৱস পাৰ হৈ গৈছে, এই অৰ্ডাৰটো তাৰ আগতে ওলোৱা, এইকাৰণে এই জুন মাহত যিহেতু 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস আছিলে, ইতিমধ্যে যিহেতু আজি জুন মাহৰ 19 তাৰিখ, গতিকে এই এক্টিভিটিটো পাৰ হৈ গৈছে, কিন্তু আপোনালোকে বাকীখিনি কৰিব লাগিব। এইটো হৈছে জুন 2023ত আপোনালোকে টুইনিং বিদ্যালয়বিলাকে কৰিবলগীয়া এক্টিভিটি। এতিয়া হৈছে জুলাই 2023, কি কৰিব লাগিব, এক্টিভিটিজ মে বি প্লেন ডিউৰিং ছামাৰ ভেকেশ্যন এজ পাৰ দি কনভেনিয়েন্স অফ দি স্কুল লাইক ৱৰ্কশ্বপ ফৰ প্ৰমোশ্যন অফ আৰ্ট, ক্ৰাফ্ট, ৰাইটিং স্কিল, ৰিডিং হেবিট, ৰিমিডিয়েল ক্লাছেছ এটচেট্ৰা। জুলাই মাহত আপোনালোকে কি কৰিব পাৰে, দুখন বিদ্যালয়ৰ লগ হৈ বিভিন্ন ধৰণৰ স্কিলৰ ৱৰ্কশ্বপবিলাক পাতিব পাৰে। আৰ্ট, ক্ৰাফ্ট,
ৰাইটিং স্কিল, ৰিডিং হেবিট এইবিলাকৰ কাৰণে ৱৰ্কশ্বপ পাতিব লাগিব জুলাই মাহত। আগষ্টত কি কৰিব লাগিব? ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰেম, হোষ্টিং অফ গভৰ্ণমেণ্ট স্কুল ষ্টুডেণ্ট বাই প্ৰাইভেট স্কুল ষ্টুডেণ্ট এণ্ড কি কৈছে? ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰেম ঠিক আছে, ষ্টুডেণ্টছ এক্সচেঞ্জ কৰিব লাগিব। অৰ্থাৎ আপোনাৰ যিহেতু প্ৰথমতে এই প্ৰাইভেট বিদ্যালয়ৰ লগত টুইনিং হ'ব, তাৰপিছত যদি প্ৰাইভেট বিদ্যালয়বিলাক শেষ হৈ যায় তাৰপিছত চৰকাৰী লগত হ'ব, গতিকে আপোনালোকে ইখন বিদ্যালয়ে আনখন বিদ্যালয়ৰ ষ্টুডেণ্টৰ লগত ষ্টুডেণ্ট এক্সচেঞ্জ কৰিব লাগিব। গতিকে এইটো হৈছে আগষ্ট 2023 চনত। অৰ্থাৎ এইখন বিদ্যালয়ৰ ষ্টুডেণ্ট এইখনলৈকে আহিব, এইখন বিদ্যালয়ৰ ষ্টুডেণ্ট সেইখনলৈকে যাব। ছেপ্টেম্বৰ 2023 কি কৰিব লাগিব? জইন ৱৰ্কশ্বপ ফৰ ষ্টুডেণ্ট অন ভেলু বেছড এডুকেশ্যন হুইচ মে বি প্লেন টেকিং ইনটু কনচিডাৰেশ্যন এজ এণ্ড ক্লাছ অফ পাৰ্টিচিপেটিং ষ্টুডেণ্ট, সেমিনাৰ ৱৰ্কশ্বপ অন একাডেমিক এৰিয়াজ ছায়েন্স ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম। ছেপ্টেম্বৰত কি কৰিব? জইণ্টলি সমবেতভাৱে দুখন বিদ্যালয়ৰ লগ লাগি ৱৰ্কশ্বপ পাতিব। আৰু এই ৱৰ্কশ্বপ কিহৰ ওপৰত পাতিব? বিভিন্ন ধৰণৰ ভেলু বেছড এডুকেশ্যন, অৰ্থাৎ মৰেল ভেলু, বিভিন্ন ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যদি এতিয়াই মৰেল ভেলুবিলাক দিব পৰা যায়, কোনটো কৰিলে ভাল কোনটো কৰিলে বেয়া সেই কথাখিনি যদি কৈ দিব পৰা যায় তেওঁলোকে তাৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু এইটো ক্লাছ ৱাইজ পাতিব দিছে, অৰ্থাৎ সেইখন বিদ্যালয়ৰ ক্লাছ 5ৰ লগত এইখন বিদ্যালয়ৰ ক্লাছ 5, সেইখন বিদ্যালয়ৰ ক্লাছ 1ৰ লগত এইখন বিদ্যালয়ৰ ক্লাছ 1, তেনেকুৱা ধৰণে। আৰু একাডেমিক এৰিয়া অৰ্থাৎ বিভিন্ন ধৰণৰ ছায়েন্স প্ৰজেক্ট বা ছায়েন্সৰ ডেমনষ্ট্ৰেশ্যন বা এইটো মানে ছায়েন্সৰ ওপৰত ভিত্তি কৰি ৱৰ্কশ্বপ পাতিবৰ কাৰণে নিৰ্দেশনা আছে ছেপ্টেম্বৰ মাহত। অক্টোবৰত কি কৰিব লাগিব আপোনালোকে? স্পৰ্টছ ইভেণ্ট, খেলা ধূলা, কালচাৰেল প্ৰগ্ৰেম, সাংস্কৃতিক, এক্সপ্ল'ৰেশ্যন অফ লোকেল আৰ্ট ক্ৰাফ্ট মিউজিক। ইতিমধ্যে যিহেতু আৰ্ট ক্ৰাফ্ট মিউজিকৰ এখন ৱৰ্কশ্বপ হৈ যাব, তাৰ ওপৰত আপোনালোকৰ নিজৰ এৰিয়াত কি মানে তেনেকুৱা ধৰণৰ বিশেষ সা সৰঞ্জাম আছে বা তেনেকুৱা ধৰণৰ কি সমল আছে সেইবিলাক মানে কি কৰিব লাগিব? এক্সপ্ল'ৰ কৰিব লাগিব, দেখুৱাব লাগিব অক্টোবৰ 2023। নৱেম্বৰত কি হ'ব? জইন চেলিব্ৰেশ্যন অফ চিলড্ৰেনছ ডে, যিহেতু 14 নৱেম্বৰ তাৰিখে শিশু দিৱস, তাত আপোনালোকে কি কৰিব লাগিব? দুখন বিদ্যালয়ে সমবেতভাৱে চিলড্ৰেনছ ডে পাতিব লাগিব। আৰু কণ্ডাক্ট অফ কুইজ কম্পিটিশ্যন, এক্সটেম্পোজ স্পীচ কম্পিটিশ্যন, আৰু দুখন বিদ্যালয়ে কুইজ কম্পিটিশ্যন আৰু এক্সটেম্পোজ স্পীচ কম্পিটিশ্যন অৰ্থাৎ আকস্মিক বক্তৃতা আৰু আবৃত্তি প্ৰতিযোগিতা পাতিব লাগিব। ডিচেম্বৰ 2023 টিচাৰ এক্সচেঞ্জ প্ৰগ্ৰেম। ইমানখিনি হোৱাৰ পিছত এই জুনৰ পৰা গৈ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই 6 মাহ যেতিয়া পাৰ হ'ব, ডিচেম্বৰ মাহত টিচাৰ এক্সচেঞ্জ হ'ব। অৰ্থাৎ এইখন বিদ্যালয়ৰ টিচাৰ সেইখন বিদ্যালয়লৈকে যাব, সেইখন বিদ্যালয়ৰ টিচাৰ এইখন বিদ্যালয়লৈকে আহিব। এক্টিভিটি টু প্ৰমোট এৱাৰনেছ অন এনভাইৰনমেণ্ট, বায়'ডাইভাৰ্চিটি, ক্লাইমেট, হেল্থ এণ্ড হাইজিন, অৰ্থাৎ বিভিন্ন ধৰণৰ মানে পৰিৱেশৰ ওপৰত, বায়'ডাইভাৰ্চিটি, জৈৱ বৈচিত্ৰ্যৰ ওপৰত, এই জলবায়ুৰ ওপৰত, স্বাস্থ্যৰ ওপৰত, এইবিলাকৰ ওপৰত কি হ'ব? এখন এক্টিভিটি কৰা হ'ব। কোন মাহত? ডিচেম্বৰ মাহত। এতিয়া প্ৰথম পৰ্যায়ত এই ডিচেম্বৰ মাহলৈকে এক্টিভিটি দিয়া হৈছে, গতিকে আপোনালোকে এই এনেকুৱা ধৰণে জুন মাহৰ পৰা ডিচেম্বৰ মাহলৈকে বিভিন্ন ধৰণৰ এক্টিভিটিবিলাক কৰিব লাগিব। আৰু আপুনি যদি ইতিমধ্যে টুইনিং কি জানি উঠা নাই, ইয়াক লৈ আমাৰ আগৰ ভালেকেইটা ভিডিঅ' দিয়া আছে, ভিডিঅ' ছেকশ্যনত গৈ আপোনালোকে সেইখিনি চাব। আৰু আপোনালোকে যিখন বিদ্যালয়ৰ নাম ইতিমধ্যে আপোনালোকৰ অফিচৰ ফালৰ পৰা দিয়া হ'ব, সেই বিদ্যালয়খনৰ লগত টুইনিং কৰি আপোনালোকে এই এক্টিভিটিখিনি কৰিবৰ কাৰণে চেষ্টা কৰক। এইটো যিহেতু প্ৰত্যেকখন বিদ্যালয়ৰ কাৰণে জৰুৰী, আপোনালোকে ভিডিঅ'টো পোৱা মাত্ৰকে আগলৈকে ফৰৱাৰ্ড কৰিব। আৰু আপুনি যদি নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।